বিজেপিত বিদ্ৰোহ পশ্চিম কাৰ্বি আংলঙত সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচন। তেনে সময়তে কাৰ্বি পৰিষদৰ পৰিষদীয় কপিলী আৰু আমৰি সমষ্টিৰ পিছতে এবাৰ 9 নম্বৰ আমৰেং সমষ্টি বিজেপি আৰু পুৰণি বিজেপিৰ মাজত সৃষ্টি হৈছে সংঘাত। প্ৰতিবাদৰ উদ্দেশ্য আৰু কাৰণ আমাৰ সকলো ৰাইজে ওলাই আহিছোঁ আমি আৰু আমাৰ ইতিমধ্যে আমাৰ যিখিনি বিজেপিৰ কৰ্মী আমি বহুত পুৰণা কৰ্মী হ'ম। আমাৰ 2019 চনত আমাৰ ভোট কমিটি গঠন কৰা হৈছিল ৰাজহুৱা হিচাপে। তেতিয়া সময়ত আমাৰ অৰুণ তেৰাং দেৱ ডাঙৰীয়া আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিল, বিদীপ ৰহাং ডাঙৰীয়া ছেক্ৰেটাৰী আছিল, জন মিলিক ছাৰৰ ছেক্ৰেটাৰী আছিল, জেনেৰেল ছেক্ৰেটাৰী। তেওঁলোকৰ তত্বাৱধানত আমাৰ এইটো লোকেল কমিটি গঠন হ'ল। গঠন হোৱাৰ পিছত MRO জিতলা হাছনু ছাৰো আমাক MRO হিচাপে এপ্ৰুভেল দিল। ৰাজ্যিক বিজেপিৰ পৰা আমাৰ এপ্ৰুভেল অলৰেডি আহি পাল। 246ৰ মই ভোট কমিটিৰ প্ৰেচিডেণ্ট, কিন্তু তেওঁলোকে আমাৰ MSC আৰু নতুনকৈ সভাপতি হোৱা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট বিদীপ ৰহাং ডাঙৰীয়াই সিহঁতৰ মই মতালি হিচাপে নিজে টেবুলত গঠন কৰি আজি আমাক প্ৰতাৰণা কৰি আছে। নতুন কমিটি গঠন কৰি সেইদিনাখন ফাৰ্ষ্ট এক্সিকিউটিভ মণ্ডল কমিটি এই বিবাহ ভৱনত গঠন কৰিছিল, কিন্তু আমাক সেইদিনাখন কিয় নামাতিল? ইহঁতক ৰেডিঅ' পৰ্যন্ত বিলাইছে, ইহঁতক বোলে মন কি বাত শুনিব লাগে। আমি প্ৰেচিডেণ্ট হয়, সিহঁতৰ লগত এনেকুৱা কাগজ আছে জানো? ইহঁতক প্ৰমাণ দিব পাৰিব? দেখ ইহঁতৰ যদি জিতলা হাছনুৰ কাৰোবাৰ অৰুণ তেৰাং ছাৰৰ এইবিলাক যদি কাগজ পাতি আছে সিহঁতৰ দেখ। কিন্তু আমি এইটো আমাৰ যিখিনি আমাক সন্মান দিছে, ৰাজ্যিক বিজেপিৰ পৰা যিখিনি সন্মান দিছে, এই সন্মানখিনি আমাক বিদীপ ৰহাং ডাঙৰীয়াই ঘূৰাই দিব লাগিব আৰু আমিয়ে প্ৰেচিডেণ্ট হৈ থাকিম, আমিয়ে প্ৰেচিডেণ্ট হ'ব লাগিব। এইখিনি আমাক অলৰেডি আমাৰ ষ্টেটৰ পৰা এইবিলাক বিজেপি বাৰ্তা প্ৰেচিডেণ্ট বুলি আমাৰ এইবিলাক আহি থাকে। পোষ্ট অফিচৰ যোগে এইবিলাক আহিছে। একবাৰ কৰোণাৰ সময়ত সৰ্বানন্দ সোণোৱালে কৰোণাৰ সময়ত আমাক সতৰ্কবাণীও দিছে, মানে ভোট কমিটি হিচাপে, আৰু অলৰেডি মেছেজটো আহি থাকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আমাক একবাৰ এইটো ভোট কমিটি হিচাপে সম্বোধন জনাইছে কনফাৰ্ম যোগে। আমি তেতো ইমানখিনি আমাৰ মেছেজ অহাৰ ওপৰৰ পৰা ৰাজ্যিক বিজেপিৰ পৰা ইমান সন্মান পোৱা স্বত্বেও আমাক আজি বিদীপ ৰহাং ডাঙৰীয়া, আমাৰ MSC ৰীণা তেৰাংপী বাইদেৱে কিয় আমাক প্ৰতাৰণা কৰিছে? আমি এইটো নামানিমে এয়ে ক'বলগীয়া মোৰ এইখিনিয়ে। অনাগত সময়ত আৰু কি দাবী কৰে আপোনালোকে, কি বিচাৰে আচলতে? আমি কি বিচাৰিম? আমাক যিখিনি পাইপ আমি ক'ৰবাত ডেভেলপমেণ্ট বিচাৰিব গ'লে আমাক চবতে বাধা দিয়ে। কাৰণ আমাৰ বোলে আমি ভোট কমিটিৰ মানুহ নহওঁ, হেন নহওঁ, অমুক নহয় তমুক নহয়, নানান ধৰণৰ প্ৰতাৰণা কৰে ডাইৰেক্ট, মানে একদম। কিবা শ্ৰেণীকৰণ হৈছে নেকি বিজেপিত? নতুন পুৰণিলৈ বিভাজন। মইতো পুৰণা কৰ্মীটো, তথাপি মই ৰীণা বাইদেউ খাছ মানুহ, ৰীণা MSCৰ খাছ মানুহ, তথাপি মোক প্ৰতাৰণা কৰিছে। কাৰণ মই বিজেপি নহয় বোলে। মই বিজেপি নহয়, মই কিমান চনৰ পৰা বিজেপি কৰিছোঁ। হৰ হৰ মোদী, ঘৰ ঘৰ মোদী, মোৰ কাৰ্ডো আছে, এইবিলাক পৰ্যন্ত মোৰ আছে। কোনটো বিজেপি নহয়? মই কিষাণ মৰ্চাৰ কিমান অৰুণ তেৰাং দেৱৰ লগত কিমান মই কাম কৰিছোঁ। কিষাণ মৰ্চা মই মণ্ডলত আছোঁ, তথাপি মোক প্ৰতাৰণা কৰিছোঁ। মই এইটো মানি নল'ম। মোক আমাৰ সন্মান ঘূৰাই দিব লাগে বিদীপ ৰহাং ডাঙৰীয়াই। এইখিনি কৈ মই ক'বলগীয়া